1 নম্বৰ ভাৰতৰ প্ৰথমগৰাকী অৰ্থমন্ত্ৰীৰ নাম কি? উত্তৰ শচীন চৌধুৰী। 2 নম্বৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? উত্তৰ মংগল পাণ্ডে। 3 নম্বৰ ভাৰতৰ সংবিধানৰ মুখ্য প্ৰণেতাৰ নাম কি? উত্তৰ ডক্টৰ B.R. আম্বেদকাৰ। 4 নম্বৰ ভাৰতে প্ৰথম কোন ঠাইত আণৱিক বোমা বিস্ফোৰণ ঘটাইছিল? উত্তৰ ৰাজস্থানৰ পোখৰাণত। 5 নম্বৰ আগ্ৰাৰ তাজমহল কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1754 চনত। 6 নম্বৰ কোনজন ইংৰাজ প্ৰথম ভাৰতলৈ আহিছিল? উত্তৰ টমাছ ষ্টিফেনছন। 7 নম্বৰ ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলাৰ আৰম্ভ হয়? উত্তৰ 1848 চনত মুম্বাইত। 8 নম্বৰ ভাৰতৰ সংবিধানত মুঠ কেইটা ধাৰা আছে? উত্তৰ 395টা আৰু 9টা পৰিচ্ছদ। 9 নম্বৰ ভাৰতত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক'ত কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ 1959 চনত নতুন দিল্লীত। 10 নম্বৰ ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো? উত্তৰ শিয়ালদহ। সদশেষত ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।